সাহিত্য সভাৰ মানে 3 বছৰৰ মূৰে মূৰে তেওঁলোকৰ যিটো সংকল্প অধিৱেশন পাতিব এইটো দ্বিতীয়বাৰ হ'ল। এতিয়া আজি নতুন কমিটিয়ে দায়িত্ব ভাৰ ল'ব। তেওঁলোকে আৰু 3 বছৰৰ পিছত নিশ্চয় ডিমৰাতে হওক বা অন্যতে হওক তেওঁলোকে আকৌ সেই অধিৱেশন অনুষ্ঠিত কৰিব আৰু মোক আমন্ত্ৰণ কৰিছে। মই খুবেই ভাল পাইছোঁ আৰু এই হাইস্কুলখনৰ যিটো স্থান তেওঁলোকে নিৰ্বাচন কৰিছে ইয়াৰ লগত মোৰ অতীতৰ ইতিহাস সুন্দৰভাৱে জড়িত হৈ আছে। কাৰণ মই জীৱনত প্ৰথম চিফ গেষ্ট হৈ আহিছিলোঁ এইখন স্কুললৈ। ডিমৰীয়া ছাত্ৰহঁতে মোক আমন্ত্ৰণ কৰিছিলে। মই এতিয়া কটনৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ, সদৌ গুৱাহাটী জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। তেতিয়া সদৌ অসম ছাত্ৰ সন্থা গঠন হোৱা নাছিল, মানে মই গঠন কৰা নাছিলোঁ, তাৰ পিছতে গঠন কৰিছোঁ। আৰু ইয়াতো যথেষ্টখিনি আমাৰ যিটো লালিলাং যে বিহুগীত এইটো গোটেই অসমত আজিকালি সেই সুৰটো চবেই ব্যৱহাৰ কৰিছে। আচলতে এই সুৰটো আচলতে আমাৰ ইয়াৰ লোকেল। ডিমৰীয়াহে ক্লেইম কৰিব পাৰে লালিলাঙৰ যিটো মানে গীতৰ যিটো নাচৰ যিটো টিউন সুৰ সেইটো ডিমৰীয়াৰ এইটো অকল ডিমৰীয়া নিজা। কিন্তু কোনোবাই ব্যৱহাৰ কৰিছে, আমি ভাল পাইছোঁ, বেয়া পোৱা নাই। কিন্তু লালিলাংটো অসমৰ অন্য ঠাইত নাছিল, ইয়াতে আছিল আৰু ইয়াতে থাকিব। ইয়াত অৰিজিনটো ইয়াৰেই। আৰু ইয়াৰ মানে হৈছে কি আমাৰ বিলবোৰ যিবোৰ আছে, কটনী বিল, তাৰপিছত গৈ পেলাই আমাৰ এইখন মৱানী বিল, এইবোৰ মানে যথেষ্টভাৱে ক্ষতিগ্ৰস্ত হৈছে। আৰু এই তিৱা সমাজখন জনগোষ্ঠী বা কাৰ্বি জনগোষ্ঠীয়ে হওক বা ইয়াত থকা যিখিনি জনজাতি জনগোষ্ঠী, বড়ো জনগোষ্ঠী, ইয়াত মানে বিল, খাল, পাহাৰ, পৰ্বত, নৈ, বিল এইবিলাকৰ মাজেদিনেই আমাৰ সংস্কৃতিটো ইয়াত আজি সজীৱ হৈ আছে। আৰু সেই সজীৱ হৈ থকা মানে যিটো বিউটি, মানে গ্ৰীণ বিউটি, তাৰমানে সেউজী ধৰাৰ সেউজী যিটো ইয়াৰ যিটো সৌন্দৰ্য, সেই সৌন্দৰ্যটো সুৰক্ষিত কৰি ৰখাৰ কাৰণে মই MLA হিচাপে চেষ্টা কৰি আহিছোঁ। গতিকে মই এইটো অঞ্চলত যদি মই 16 চনত MLA নহ'লোহেঁতেন আৰু 4-5টামান চিমেণ্ট ফেক্টৰী হ'লহেঁতেন। গতিকে মই ভাবোঁ যে গ্ৰীণ মানে টু চে ইয়াত উদ্যোগ মানে সেই ধৰণৰ উদ্যোগ হোৱাটো বিচাৰোঁ। এগ্ৰিকালচাৰ বেষ্ট, কৃষিৰ ওপৰত ভিত্তি হোৱা যিবোৰ আছে, যেনেকৈ যিবোৰ আছে সেইবোৰ উদ্যোগ হ'লে মোৰ আপত্তি নাই। আৰু ইয়াৰ মানুহখিনি সহজ সৰল জনজাতি মানুহ যথেষ্ট আছিল। আজি লাহে লাহে নন ট্ৰাইবেল মানুহ যথেষ্ট ইয়াতে সোমাই পৰিছে কাৰণে এতিয়া তথাপিও জনজাতি মানুহখিনিৰ যিটো কাষ্টম যিখিনি আছে সেইখিনি বাকী নন ট্ৰাইবেলখিনিও যথেষ্ট শ্ৰদ্ধাৰে চায়। কেতিয়াও মানে ইয়াত কেতিয়াও মই সংঘাত হোৱা দেখা নাই। ট্ৰাইবেল নন ট্ৰাইবেল বুলি ইয়াত কোনো জাত পাতৰ কোনো ইয়াত ৰাজনীতি নাই। বিয়া বাৰুৰ ক্ষেত্ৰতো কাৰোবাক বিয়া কৰালেও কোনোবাই সামাজিকভাৱে বৰ্জন কৰা বা একচেপ্ট নকৰা পিতৃ মাতৃয়ে ইয়াত তেনেকুৱা ঘটনা হোৱা নাই। ক'ৰবাত 2-এটা ঘটিছে যদিও সেইটো মোৰ চকুত পৰা নাই। ইয়াত নন ট্ৰাইবেল আৰু ট্ৰাইবেলৰ মাজত অকণো সংঘাত নাই। আৰু সেইকাৰণে মই ভাবোঁ কোচ, কলিতা, তিৱা, কাৰ্বি, বড়ো, কছাৰী, ৰাভা যিখিনি মানুহ আছে মিলিজুলি আছে ইয়াত।